হেল্ল' এভৰিৱান, অন্য এটা ভ্লগ লৈ মই আজি শিৱসাগৰত মই গৈ আছোঁ। শিৱসাগৰস্থিত শিৱদৌল মন্দিৰলৈ মই আপোনালোকক দেখাই আছোঁ। মই উপস্থিত হৈছোঁ শিৱসাগৰস্থিত শিৱদৌল মন্দিৰত। চাই যাওক মোৰ সৈতে শিৱদৌল। শিৱদৌললৈ স্বাগতম। ৱেলকাম টু শিৱদৌল। শিৱসাগৰস্থিত শিৱদৌল, ঐতিহাসিক শিৱদৌল। এক ধুনীয়া পৰিৱেশ, পাৰ চৰাই। শিৱসাগৰ টাউন। এয়া শিৱসাগৰস্থিত ঐতিহাসিক শিৱদৌল। শিৱদৌলৰ বাওঁফালে আছে দেৱীদৌল, আকৌ সোঁফালে আছে বিষ্ণুদৌল। এয়া দেখিবলৈ পাইছে, এইফালে বিষ্ণুদৌল, শিৱদৌল, এয়া দেৱীদৌল। শিৱদৌলৰ ভিতৰত শিৱদৌলৰ ভিতৰত কেমেৰা নিব নোৱাৰি, সেইবাৰ ভিতৰৰ পৰিৱেশ দেখুৱাব নোৱাৰিম। এয়া ঐতিহ্যমণ্ডিত শিৱদৌল। শিৱদৌলৰ এইফালে আছে দেৱীদৌল আৰু অন্যফালে আছে বিষ্ণুদৌল। এই দেখিছে, এয়া ঐতিহাসিক শিৱদৌল, শিৱসাগৰস্থিত ঐতিহ্যমণ্ডিত শিৱদৌল। স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা দেৱীয়ে নিৰ্মাণ কৰাইছিল। শিৱসাগৰ পুখুৰীৰ দক্ষিণ পাৰত অৱস্থিত আহোম মন্দিৰৰ ভিতৰত সকলোতকৈ ওখ মন্দিৰ, 40 মিটাৰ। আঠকোণীয়া ভেটিৰ গৰ্ভগৃহ নিৰ্মিত শিৱদৌলৰ শিখৰ অতি উচ্চ আৰু ইয়াত গৰ্ভগৃহ, অন্তৰাল, মুখমণ্ডপ, সভামণ্ডপ এই সকলোবোৰ অংশ দেখা পোৱা যায়। বিভিন্ন দেৱ দেৱীৰ মূৰ্তি, জ্যামিতিক আৰু কুলাম চানেকিৰে ইয়াত বেৰবোৰ অলংকৃত। ভিতৰ ভাগত আমি কেমেৰা নিব নোৱাৰাৰ বাবে বাহিৰৰ পৰা দেখালোঁ ঐতিহাসিক শিৱদৌল। এয়া দেৱীদৌল, এইফালে আছে বিষ্ণুদৌল। তাৰ সময়ত শিৱসাগৰস্থিত শিৱদৌলৰ বাকৰিত মই ইয়াত শিৱদৌল, বিষ্ণুদৌল আৰু ইয়াৰ পিছপিনে শিৱসাগৰ পুখুৰীটো আছে। শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল তিনিটা আছে আৰু সেইপাৰে আছে এয়া দেৱীদৌল। দেৱী দুৰ্গাৰ নামত উৎসৰ্গিত দেৱীদৌলৰ নিৰ্মাণ স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা দেৱীয়ে কৰাইছিল। এয়া দেৱীদৌল। এইটো হৈছে শিৱদৌল। এয়া বিষ্ণুদৌল।
এয়া ঐতিহাসিক শিৱসাগৰ পুখুৰী ইমান বিশাল